নাজানো মই কি বুজাবলৈ গৈ আছোঁ, কিন্তু মই কৈ যাম আৰু আপোনালোকে শুনি যাব মোৰ এক্সপিৰিয়েঞ্চৰ কথা। নমস্কাৰ সকলোকে মোৰ শেষৰটো ভিডিঅ'ত। সময়বোৰ যে কেনেকৈ গৈ আছে একদম একেবাৰে একো ধৰিব নোৱাৰা হৈ গ'লোঁ। এই গছজোপৰ তলতে গাইছ মই প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ 2023 আৰু গাইছ আজি মই শেষৰটো ভিডিঅ' গছজোপাৰ ওপৰৰ পৰা বনাই মানে 2023 বিদায় দিবলৈ গৈ আছোঁ। তোমালোকে 5 মিনিট সময় উলিয়াই মোৰ আজিৰ ভিডিঅ'টো চোৱা। তো আজিৰ ভিডিঅ'টোত মই মোৰ ইউটিউবৰ জাৰ্ণিটো আৰু 2023 মোক কি দিলে আৰু মই 2023 মানে কি হেৰুৱালোঁ, তো আজি এই 5 মিনিটত মই গোটেইখিনি ক'বলৈ চেষ্টা কৰিম। আৰু প্ৰথমটো ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ এইখিনিৰ পৰা 2023 আৰু তেতিয়া মোৰ চলি আছিলে HSLC ফাইনেল এক্সাম। আৰু তেতিয়া ইমান ইউটিউবৰ বিষয়ে নাজানো, ব্লগাৰৰ ভিডিঅ'বোৰ চাই থাকোঁ, তো মোৰো মন যায় ব্লগ ভিডিঅ' বনাবলৈ। তো এনেকৈ এদিন ময়ো গুচি গ'লোঁ ইটা কেনেকৈ বনাই বুলি এটা ভিডিঅ' আপলোড কৰিম বুলি ইউটিউবত। আৰু ধুনীয়াকৈ ইটা কেনেকৈ বনাই ভিডিঅ'টো বনালোঁ, মানুহে চালে, ভাল লাগিল বুলিও দুই এটাই কমেণ্ট কৰিলে। তো এনেকৈ আকৌ ভিডিঅ' বনাবলৈ মন গ'ল। তো লাহেকৈ মোৰ HSLC এক্সাম শেষ কৰিলোঁ আৰু HSLC এক্সাম শেষ কৰি ফেমিলি ট্ৰিপ এটা গ'লোঁ উৰিষ্যা, মা দেউতাৰ লগত গ'লোঁ। তো উৰিষ্যাত গৈ ধুনীয়াকৈ ব্লগ বনালোঁ, তো জেগাবোৰ দেখালোঁ, ট্ৰেইনেদি গ'লোঁ। তো আৰু বাটত মোৰ বহুত মোবাইল চোবাইল ভাগি বহুত প্ৰব্লেমো হৈছিলে, তো গোটেইখিনি শ্বেয়াৰ কৰিলোঁ। তো ধুনীয়াকৈ গৈ পেলাই তোমাৰ উৰিষ্যাত ব্লগ বনালোঁ। আৰু উৰিষ্যাত থাকোঁতে এটা ভাল খবৰ পালোঁ যে মেট্ৰিকৰ ৰিজাল্ট। তো মই ইমান পঢ়া শুনাত ভালো নাছিলোঁ বাৰু মেট্ৰিক দিয়া সময়ত, আৰু তেনেকৈ তোমাৰ ধুনীয়াকৈ সেই জগন্নাথ মন্দিৰতে মই মোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পালোঁ। তো ঘৰৰ পৰা ফোন মাৰি কৈছে যে মেট্ৰিকৰ ৰিজাল্ট দিলে, তই ফাৰ্ষ্ট ডিভিজন পাইছ। তো মোৰ বাবে মানে সেইটো বহুত ডাঙৰ এটা এচিভমেণ্ট আছিলে গাইজ। তো কি ক'ম মানে সেইদিনা মোৰ মা দেউতা বা মোৰ ঘৰৰ ফেমিলি বহুত সুখী আছিলে, একো মোৰ পৰা ষ্টাৰ ডিষ্টিংশ্যন আশা কৰা নাছিলে। তো জাষ্ট এটা নৰ্মেল ফাৰ্ষ্ট ডিভিজন পালেই মাহঁতো সুখী আছিলে আৰু ময়ো সুখী। মেট্ৰিকৰ ৰিজাল্ট লৈ জগন্নাথত তাৰ পৰা ধুনীয়াকৈ আহি ঘৰ পালোঁ। আৰু বহুত বেছি এটা ডাঙৰ সপোন আছিল যে জীৱনত এখন বাইক মানে তোমাৰ নিজে মানে ফেমিলি এখন বাইক কিনি দিব, বাইক লৈ কলেজত যাম। তো বহুত বেছি ডাঙৰ এটা সপোন আছিলে। তো ফাইনেলি সেই সপোনটো মোক 2023 মানে তোমাৰ মোৰ সপোনটো পূৰণ কৰি দিলে। ফাইনেলি এখন বাইকো ঘৰৰ পৰা দিলে ধুনীয়াকৈ কলেজ অহা যোৱা কৰিবলৈ। তো কি ক'ম আৰু মোৰ বাবে মানে জীৱনৰ এইটো বহুত বেছি ডাঙৰ সপোন আছিলে আৰু সেইটো মোৰ 2023তে পূৰণ হৈ গ'ল সকলোখিনি। তো তাৰপিছত গ'লোঁ পবিতৰা। তো পবিতৰাখনো তোমালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিলোঁ, পবিতৰাখনতনো কি আছে কি নাই ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিলোঁ। আৰু পবিতৰাৰ পৰা অহাৰ পিছতেই লগৰকেইটাৰ লগত এদিন প্লেনিং বনালোঁ যে আমি ৰাতি এদিন মৃত্যুঞ্জয় যাম, তোমালোকক মৃত্যুঞ্জয়ৰ নাইট ভিউটো দেখাম বুলি। তো এনেকৈ আমি গ'লোঁ গোটেইকেইটা মৃত্যুঞ্জয়ত। তো ধুনীয়াকৈ নাইট ভিউ এনজয় কৰি আহিলোঁ। তাৰপিছত গ'লোঁ তোমাৰ শিৱকুণ্ড। যোনে যোনে মানে ৰাস্তাটো দেখিছা, তো আহাসকলেতো গম পাইছা, তো যোনে যোনে আহিছা। তাৰপিছত গ'লোঁ তোমাৰ মহেশ ধাম পৰা বহুতবাৰ গৈছোঁ। তো তথাপিও মানে তোমাক ভাল কোৱালিটি দি মানে দেখাবলৈ চেষ্টা কৰিলোঁ তোমালোকক মহেশ ধামতো গ'লোঁ ধুনীয়াকৈ লগৰকেইটাৰ লগত। তো ধুনীয়াকৈ মহেশ ধামখনো তোমালোকক দেখালোঁ। মানে যিমান পাৰিছোঁ তোমাৰ আমাৰ মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে যি আছে তো গোটেইখিনি তোমালোকক দেখাবলৈ চেষ্টা কৰি আছিল। তো বাহিৰত ক'তো যাব পৰা নাই, কিন্তু ভৱিষ্যতে যদি তোমালোকে ছাপোৰ্ট কৰা আৰু বাহিৰতো যাম, ধুনীয়াকৈ ব্লগ বনাম, ফুৰিম ভালকৈ, সেইটোৱে। ধুনীয়াকৈ ইউটিউবৰ জাৰ্ণিটো এনেকৈ চলি গৈ আছিল। আৰু তাৰ মাজতে মোৰ ফোনটো বেয়া হ'ল আৰু জীৱনত এটা সপোন আছিলে যে ভাল ফোন এটা লৈ ভাল কোৱালিটি দি ব্লগ বনাম বুলি। তো সেইটো সপোনো মোক 2023 পূৰণ কৰি দিলে। এটা ভাল ফোনো ল'লোঁ, তো এতিয়া ভাল কোৱালিটি দিব পাৰিছোঁ ব্লগত। কি কোৱা? এনেকুৱা নহয় যে ইউটিউবটো মই লাইফ টাইমৰ বাবে লৈছোঁ, ইউটিউবৰ পৰা টকা ইনকাম কৰিয়ে মই জীৱনটো চলিম, এনেকুৱা ধৰণৰ একো প্লেনিঙো নাই বা এনেকুৱা ভৱিষ্যতে এনেকুৱা কথা নাভাবোঁ। জাষ্ট মোৰ ইউটিউবত ভিডিঅ' বনাই ভাল লাগে আৰু এনেকৈ ধুনীয়াকৈ যেতিয়ালৈকে ইউটিউব প্লেটফৰ্মটো থাকে তো তেতিয়ালৈকে ধুনীয়াকৈ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। কিন্তু মোৰ ড্ৰিম বেলেগ, মোৰ বেলেগ, মোৰ ইউটিউবৰ লগত একো জড়িত নাই। তথাপিও ভাল পাওঁ বাবে লাইফটো দেখাই ভাল পাওঁ। কি কোৱা? জীৱনত চাকৰি কৰাৰ ইচ্ছা আছে, তো সেইকাৰণে পঢ়া শুনাও কৰি আছোঁ। সকলোৱে ছাপোৰ্ট কৰিবা, ইউটিউবটো যাতে এনেকৈ সদায় তোমালোকক দেখাই যাবলৈ পাৰোঁ কিবা এটা নহয় কিবা এটা। আৰু 2023 লাষ্ট দিনকেইটাত মই এটা কভাৰ ভিডিঅ' বনালোঁ, প্ৰবীণ দাৰ ভাগৰ এটা কভাৰ ছং এটা ময়ো ধুনীয়াকৈ এনেকৈ ষ্টুডিঅ'ত গৈ কভাৰ মানে ছং এটা কৰিবলৈ চেষ্টা কৰিলোঁ।
কেনেকুৱা হ'ল গানটো এবাৰ শুনা বাৰু চবে এটা কমেণ্ট কৰিবা তো গোটেইটো যদি ভিডিঅ' মোৰ ইউটিউব চেনেলত লাগে তো তোমালোকে কমেণ্ট কৰা মই গোটেইটো গান আপলোড কৰি দিম মোৰ চেনেলত আৰু গাইজ 31ৰ প্ৰথমটো খানা খালোঁ তো তাৰপিছত ধুনীয়াকৈ ছেকেণ্ডটো খানা খাব গৈ আছোঁ খাই কৰি লৈ পিনি আৰু গাইজ ধুনীয়াকৈ মাহঁতৰ লগত মাছ মাংস কণী দি ভাত খালোঁ আৰু এতিয়া একদম আমাৰ স্কুলৰ মানে চাপৰি গেংটোৰ লগত খাবলৈ গৈ আছোঁ গাইজ পেট ভৰি গ'ল আকৌ খাম আৰু গাইজ ধুনীয়াকৈ পূৰা দৌৰি দৌৰি আহি সিহঁতৰ ওচৰ পাই গ'লোঁ তো সিহঁতে মোক আজি পূৰা এৰি পেলাই খানাটো খাই দিলে মই গাইজ সিখন পথাৰৰ পৰা এখন পথাৰলৈ দৌৰিছোঁ সিহঁতৰ লগত একেলগে কি হ'ল কিয় মইতো তোমালোকক কৈ গৈছোঁ মোলৈ থবা বুলি এই আমাৰ গোটেইখিনি ক্লাছ 10ত একেলগে পঢ়িছিলোঁ গাইজ তো আজিৰ ভিডিঅ'টো ইমানে আছিল গাইজ বাই বাই তো ৰাতিলৈ ধামাকা ব্লগ আহি আছে খাম বাই বাই গাইজ